এই ভিডিওটো যদি আপোনালোকৰ ভিডিঅ'ত আহিছে তেনেহ'লে মই আপোনালোকক অৱগত কৰি দিওঁ মই এগৰাকী সিংগাৰ। মই মেকআপ আৰ্টিষ্ট নহয়, মই কেমেৰামেন নহয়, মই ডিৰেক্টৰো নহয়, মই কোৰিঅ'গ্ৰাফাৰো নহয়, মই অভিনেত্ৰীও নহয়, কষ্টিউম ডিজাইনাৰো মই নহয়। এই সকলোবোৰ কামৰ বাবে মই বেলেগ বেলেগ এক্সপাৰ্ট ৰাখোঁ, যিহঁতে খুব ধুনীয়াকৈ মোৰ এলবামবোৰত কাম কৰি আহিছে। অভিনেত্ৰী মই নহওঁ যদিও আজিকালি মোৰ নতুন নতুন ভিডিঅ'ত মই ওলাই আছো, মই অভিনয় কৰি আছো। আপোনালোকে বিলিভ নকৰিব, শ্বুটিং ছেটত মই বহুত ভুল কৰোঁ, কিন্তু আমাৰ ডিৰেক্টৰ, কেমেৰামেন, মেকআপ আৰ্টিষ্ট, আনকি ডান্সাৰ্ছবোৰো মোক শিকাবলৈ চেষ্টা কৰে আৰু মই প্ৰতিনিয়ত ভিডিঅ' এটা ভাল হোৱাৰ কাৰণে শিকিয়ে আছো। এটা কথা ভাবি চাব, মোৰ ইমান পৰিশ্ৰম কৰাৰ প্ৰয়োজনেই নাই। ষ্টুডিঅ'ত এচি ৰুমত মই গানটো গাই দিলো, শ্বুটিং স্পটলৈকে সকলোবোৰ আৰ্টিষ্ট গৈ কিনে 2 দিন কিংবা খুব বেছি 3 দিনত এটা ভিডিঅ' শ্বুটিং কমপ্লিট হৈ যায়। এডিটিঙত আৰু 2 দিন ধৰি লওঁ। এই সকলোবোৰ কামত মই নগলেও হয়। বৰষুণত তিতি, ৰ'দত পিঠি পুৰাই কাম কৰাৰ এটাই কাৰণ, মই সাংস্কৃতিক কৰ্মী। মঞ্চত গীত পৰিৱেশন কৰিব পৰা ইতিমধ্যে মোৰ জনপ্ৰিয় গীতবোৰ আছেই। গোটেই বছৰত ছিজনবোৰত অনুষ্ঠান পাবৰ বাবে সেইখিনি গান যথেষ্ট। এতিয়া সাপোজ এটা মিউজিক ভিডিঅ'ত কেমেৰাৰ এংগেল ঠিক হোৱা নাই, তাতে মোৰ দোষ নাই। আপুনি যদি মোৰ শুভাকাংক্ষী তেন্তে আহক, নিজেই ডিঅ'পিৰ কাম কৰক, নহলে মোক সাজেষ্ট কৰক ভাল কেমেৰামেন বা ডিঅ'পিৰ। আকৌ মোৰ মিউজিক ভিডিঅ'বোৰত কোৰিঅ'গ্ৰাফাৰৰ ডান্স ষ্টেপ যদি আপোনাৰ পছন্দ হোৱা নাই তেন্তে আহক, আপুনি নিজেই কোৰিঅ'গ্ৰাফ কৰি দিয়ক বা সাজেষ্ট কৰক কোৰিঅ'গ্ৰাফাৰৰ। ঠিক তেনেদৰে মেকআপ ভাল নালাগিলে মেকআপ আৰ্টিষ্ট সাজেষ্ট কৰক, আৰু ড্ৰেছ ভাল নালাগিলে কষ্টিউম ডিজাইনাৰ এজন সাজেষ্ট কৰক। আনফালে যদি মই গানটোক একদম বেচুৰা গাইছো তেন্তে কমেণ্টত মোক গালি পাৰক, মই একো নধৰো, আনকি ভালহে পাম। এইবোৰ মোৰ বাবে গঠনমূলক কমেণ্ট। চাওক, আমি গান এটা বনাও ৰাইজৰ বাবে, ৰাইজৰ পছন্দ অপছন্দ আমাৰ ধ্যান দিব লাগিব। আপোনালোকেও নিজৰ পছন্দ অপছন্দ আৰু অপিনিয়ন কমেণ্ট বক্সত লিখিব পাৰে, কিন্তু যদিহে আপুনি মোক ব্যক্তিগত আক্ৰমণ কৰিছে তেন্তে আপোনাৰ ভুল হৈছে। যি বিষয়ত আপুনি মোক ব্যক্তিগত আক্ৰমণ কৰিছে, ভিডিঅ'ৰ প্ৰথম অৱস্থাত কোৱাৰ দৰে সেইখিনি কাম মই নকৰিলেও হয়। এতিয়া মই এটা ষ্ট্ৰিক্ট ডিচিজন ল'বলৈ গৈ আছো। আপোনালোকে যদি বিচাৰে মই নিজৰ গানত নিজে অভিনয় নকৰিলে ভাল হ'ব, তেনেহ'লে সেইখিনিয়ে হওক। কমেণ্ট ছেকশ্যনত প্লিজ জনাব যদি আপোনালোকে নিবিচাৰে মই মোৰ ভিডিঅ'বোৰত নোলাও। বাকী আপোনালোকে গমে পাইছে ঝুনুকা ভিডিঅ'টোৰ ওপৰতেই মই কথাবিলাক কৈ আছো। ঝুনুকা গানটোৰ অডিঅ' মিউজিক নেক্সট লেভেলৰ বনোৱা হৈছে। সেই পৰিপ্ৰেক্ষিতত ভিডিঅ'টোত যি যি কাম কৰা হৈছে চব এক্সপাৰ্টে ডিচিজন লোৱা হৈছে, আৰু আমাৰ ওচৰত যথেষ্ট যুক্তি আছে আমি ভিডিঅ'টো তেনেকে উপস্থাপন কিয় কৰিছো। সেইখিনি কথা যদি আমি এৰিও দিওঁ, ভিডিঅ'টোত নেগেটিভ কমেণ্ট এটা দুটাই আহিছে আৰু পজিটিভ কমেণ্ট ভৰকে আহে। যিহঁতে গানটোক ইমান মৰম দিছে তেখেতসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো। কেপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই গানটোৰ লিংক দি দিম, যিহঁতে এতিয়ালৈকে গানটো চোৱা নাই গৈ কিনে চাই আহক। আৰু নেগেটিভ কমেণ্ট কৰা সকলক মই অনুৰোধ কৰিছো, আপোনালোকে নেগেটিভ কমেণ্ট কৰক, কথা নাই, কিন্তু গঠনমূলক কমেণ্ট কৰিব, যাতে নেক্সট টাইম সেই বিষয়বোৰত মই ভাবো আৰু সেই বিষয়বোৰত মই পোক্ত হওঁ। কাৰণ আপোনালোকে হয়তো বিলিভ নকৰিব, মোৰ গাড়ীৰ চালকৰ অপিনিয়নো মই গুৰুত্ব দিওঁ, আৰু আপোনালোকেতো মোৰ দৰ্শক, আপোনালোকৰ অপিনিয়নত মই কিয় গুৰুত্ব নিদিম। আৰু যদিহে আপুনি মোক ব্যক্তিগত আক্ৰমণ কৰিছে, নিজেও সাৱধানে থাকিব। সবাই মিলে এলা খাবার যাবো, পেটত খুব ভোক লাগছে, গাইস এলা ভোক লাগছে, খাবার যাবো, খাবার যাওয়া লাগছে। এটা কি রানা হোটেল, খাবার যাওয়া লাগছে। রানা হোটেল এটা রানা হোটেল করি দাদা